বুলি আমি এনেই হেৰি কৰা নাই, আমি সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। কৰ্ম কৰি হেৰি আৰু এই কৰ্ম কৰি আছোঁ বুলি কৈছে। কি খাব বিচাৰিছে মনাইহঁতে, মনাই পাথৰি আপোনালোকৰ চাই দেখিছেই। এয়া পৰুৱা ব্যৱস্থা কৰি আছে, চফা কৰিছে। বিহু বুলি খাব। আজি বিহুৰ দিনাখন 101 এবিধ শাক চব্জি খাব লাগে। তাৰ ভিতৰতো এয়া এবিধ কেতিয়াও আমি খাবলৈ নাপাওঁ, কিন্তু বহাগ বিহু বুলি নিশ্চয় উলিয়াই আনিবলৈ এয়া ৰাইজে ব্যৱস্থা কৰি আছে। চাই লওক। তই পৰুৱা খাবিনে নাই? নেখাওঁ, সেইকাৰণে পলাইছা ন? কাটি দিম, কাটিবও নোৱাৰি, সেইকাৰণে বিহু বুলি আমি দিছোঁ, চবকে জনাইছোঁ ন। পৰুৱাই কামুৰিছে, তথাপিতো খামেই কৈছে, হয় নে নহয়? মোৰ ফালৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। পৰুৱা কামোৰাও খাইছোঁ বুলি তথাপিতো খাবলৈ বহুত ভাল পাম বুলি ভাবি পৰুৱাকো কামোৰাইছোঁ বুলি ন। অসমীয়া নৱবৰ্ষ কিছুমান ৰঙা আছে, কিছুমান বগা আছে। যাক যোনটো পচন্দ হয় খাব লাগে। বিহুৰ শুভেচ্ছা চবকেই। আৰু এনেধৰণে সৰু পৰম্পৰা জীয়াই ৰাখিব লাগে। হেপ্পী ৰঙালী বিহু। প্লিজ থোৰাচা মনোৰঞ্জন দিয়ে। पानबाड़ी में, पानबाड़ी रिजॉर्ट यहाँ के अंदर। धन्यवाद। हैप्पी रंगाली बिहू। हैप्पी रंगाली बिहू। হেপ্পী ৰঙালী বিহু।